হেল্ল' এভৰিৱান, কুমুচুদুং মুৰৈনাতি ব্লগলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালে আছে। আৰু এয়া চাওকচোন, আজি বাৰীৰ পৰাই ভিডিঅ'খিনি আৰম্ভ কৰি দিছোঁ। আৰু এইফালে আলু খানি আছে, আৰু আজি আমি সকলোৱে মিলি আলু খানিলোঁ। এইফালে খুৰী আৰু এইফালে বোৱাৰী দুজনীয়ে ৰাতিপুৱাৰ পৰা খানি আছে। মই অকণমান ঘৰৰ কামখিনি কৰি লৈ মেলি এতিয়া আজৰি হৈছোঁ। এতিয়া বাৰীত সোমাই ময়ো লাগি ল'লোঁ খানিবলৈ। এয়া ওলাইছে আলু, চাওকচোন, আলু ভালেমানেখিনি ওলাইছে বাৰু। আৰু এয়া হৈছে মোৰ আলু বাৰী, এতিয়া ময়ো লাগোঁ। এয়া চাওকচোন, বাৰীত ইমান ধুনীয়া হৈছে কুতৰা শাক। মই আলু খানাতকৈ বেছি কুতৰা শাক বুটলাতে লাগি দিছোঁ বেছিকৈ, কাৰণ গোটেই আলু খানিলে বাৰীখিনি শেষ হৈ যাব। তাৰ কাৰণে মই এগালমান কুতৰা শাক বুটলি ল'লোঁ। আৰু এয়া চাওকচোন, মই এগালমান কুতৰা শাক বুটলি ল'লোঁ। এয়া ইমান ধুনীয়া হৈছে, ফ্ৰেছ ফ্ৰেছ ঘৰৰ কুতৰা শাক, জিলিমিলি শাক গোটেই মিক্স। আৰু এয়া দুপৰীয়া 12টা বাজিলেহি, আৰু এতিয়া চাহ খাবলৈ ৰেডি কৰিলোঁ। এয়া লাল চাহ আৰু ভুজিয়া, এয়া তিনিজনীয়ে বহি চাহ খাই ল'লোঁ। এয়া আলু কেইটামান লৈ আহিলোঁ। আজি দুপৰীয়া সাঁজ বনাবলৈ হ'ল। এতিয়া 12টা বজাৰ চাহ খাই মেলি এতিয়া আকৌ ল'ৰা ছোৱালী স্কুলৰ পৰা আহিব হ'ল। এয়া আলু লৈ আহিলোঁ, চাওকচোন ইমান ধুনীয়া আলুখিনি। এয়া আলুখিনি ধুই মেলি কাটিবলৈ আৰম্ভ কৰি দিলোঁ দুপৰীয়া সাঁজৰ কাৰণে। এইফালে গাহৰি মাংস লগত কুতৰা শাক আলু দি বনাম আজি। এনেই চিম্পলকৈ বনাইছোঁ। এইফালে পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ আৰু নহৰু পাতখিলা কাটি দিলোঁ। এইখিনি অকণমান ভাজি মেলি এইফালে মাংসখিনি দি দিছোঁ। মাংসখিনি ৰাতিপুৱা মই বইল কৰি থোৱা হয়। এয়া চাইমত অকণমান চাকিছোঁ পৰ আপং। এয়া ক'লা ক'লা হৈছে, এইখিনি দুবাৰ চাকিব লাগিবগৈ। আৰু এইফালে চব্জিখিনি চাই লওঁ কেনেকুৱা হৈছে, এইখিনি লৰাই লওঁ। এয়া চাওকচোন, শাকখিনি অকণমানি হৈ থাকিলেগৈ। আৰু এইফালে মই পানী ঢালিছিলোঁ, কিন্তু ভিডিঅ' ক্লিপ ল'বলৈ পাহৰি থাকিলোঁ। আৰু একেবাৰে শেষত এয়া ধনিয়া কাটি দিছোঁ। এয়া মাংসৰ চালাড এটা বনাম ভাবিছোঁ। তাৰ বাবে কেঁচা জলকীয়া ল'লোঁ আৰু এইফালে ধনিয়া পাত কাটি দিছোঁ। আৰু ইয়ালৈ লৈছোঁ পিঁয়াজ, আৰু এইফালে নহৰু দি দিছোঁ, কেঁচা নহৰু পাতৰ সৈতে। এইখিনি কাটি দিম সৰু সৰুকৈ। আদাখিনিকো কাটি দিছোঁ এনেদৰে।
এয়া কেৰাহী এটাত মাংসখিনি মই এনেদৰে ভাজি ল'ম ভালদৰে। ইয়াত আদা নহৰু হালধি একো নিদিওঁ, অকল নিমখ দি পিনি সেইখিনি ভালদৰে ভাজি ল'ম। আৰু মাংসখিনি বইল কৰি ৰখা হয়, আৰু বেছি ভাজি থাকিলে গোটেই তেলখিনি ওলাই যায়। এয়া হৈ গ'ল আৰু ভালখিনি সিজি গ'ল আৰু গোটেইখিনি। আৰু চাওকচোন ইমান ধুনীয়া হৈছে, এইটো খাবলৈ পূৰা ধুনীয়া হয়, ক্ৰিস্পি এটাও থাকে, লগতে পূৰা লিখিয়াও হয়গৈ। আৰু এইফালে মই 2টা বিলাহী লৈছোঁ, বিলাহীখিনি ডাঙৰ ডাঙৰকৈ দুফাল কৰি দিছোঁ। এইখিনিক অকণমান ভাজি লওঁ। এয়া মাংসখিনিত মই প্ৰথমতে দি লৈছোঁ তিল 1 চামুচ দি দিছোঁ। আৰু এইফালে ব্লেণ্ড কৰি ৰখা পিঁয়াজ, নহৰু পাত, কেঁচা জলকীয়া সেইখিনি দি দিছোঁ। এয়া চাওকচোন, এইফালে বিলাহীখিনি 50% সিজি গ'ল, এইখিনি উলিয়াই লওঁ। এয়া বিলাহীখিনিকো মই চপাৰতে চপ কৰি দিওঁ, একেবাৰে গুড়ি হৈ যায় এনেদৰে কৰিলে। পূৰা গুড়ি গুড়ি হৈ থাকিলে। এয়া ফাইনেলি ৰেডি মাংসৰ চালাড। এতিয়া আকৌ খাব লৈছোঁ। Bana majin. Ini istilah apa bana tawat bana majin. Kalau ke pora po, ayah kirim dari kulit dah. Sawat. Saya gaji nanya. Sebanam deh. Itu deh. Kamu dari bu Aisyah. Agbari lo going to poyara. Lu kailangan mo ame.